মুৰাৰী আকাশলেহি ভাগৰি পৰা নাই আমি। হেল্ল' এভৰিৱান, আজি একাপ লাল চাহ লগত লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু দেখিছেনে ৰুটি চুটি বনাই মেলি খাবলৈকে লৈছোঁ আৰু বাহিৰত এতিয়া কোনে কোনে কি কৰি আছে অকণমান চাই আহোঁগৈচোন ব'লক। আৰু দেখিছেনে খুব মহ সোমাই আচলতে, সেইকাৰণে নেটখন মাৰি ৰাখোঁ, নেটখন খুলি ৰাখোঁ, অকণমান বতাহ চতাহ সোমালেও ভাল লাগে ভিতৰলৈ দিয়কচোন। আৰু এইফালে ইমান ধুনীয়া আজি বতৰ নহয়, আজি আচলতে হোলী হয়, আজি হোলীৰ কাৰণে বতৰটো খুব ধুনীয়া নে কি নাজানো আৰু হোলী খেলিবৰ কাৰণে আচলতে আজি ভগৱানে ধুনীয়া ফৰকাল কৰি দিছে নেকি বতৰটো, ইমান ধুনীয়া। আৰু সেইফালে দেখিছেনে পাহাৰটো ইমান ধুনীয়াকৈ জিলিকি আছে আৰু ইয়াৰ ফিচাৰীটো খেতি আমাৰ পুৰা ধুনীয়াকৈ চোতালখন আৰু খুব ধুনীয়া লাগে আচলতে খোজ চোজ কাঢ়িবৰ কাৰণে গুৱাহাটীত। আৰু এইফালে হাজবেণ্ডে গাড়ীখন অকণমান চাফা কৰি আছে। হেল্ল' এভৰিৱান, এতিয়া আপোনালোকক লগ পাইছোঁ বহুত দেৰিৰ পিছত আৰু এতিয়া যাবলৈ ওলালোঁ। আচলতে আমি ফুৰিবলৈ যাম বুলি ভাবিছোঁ আৰু আজি হৈছে হোলী আজি বন্ধ হয়, সেইটো কাৰণে ভাবিলোঁ আপোনালোকক ফুৰি আহোঁগৈ। গতিকে গোটেই দিনটো আজি কাৰ্যসূচীখিনি আপোনালোকক দেখাই থাকিম, ক'ত যাম কি কৰোঁ, গতিকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু আজি সকলোলৈকে পবিত্ৰ হোলীৰ শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ। সকলোৰে যাতে মনটো হোলীৰ ৰঙৰ দৰে সকলোৰে ৰংটো উজ্জ্বলি থাকক, পোহৰ হৈ থাকক, তাৰে কামনা কৰিলে এতিয়া পূৰা বেগ চেগ লৈ পেলাই ৰেডি হৈ গ'লোঁ। এতিয়া যাবলৈহে ৰেডি, মানুহজনে গাড়ীও তাতে ৰখাই থৈছে, গতিকে ওলাই মেলি লওঁ, আপোনালোকক লগ পাই থাকিম আৰু দেখাই থাকিম। আৰু এইফালে আণ্টি গৈছে আচলতে, সেইফালে চাইছিলোঁ, গতিকে এতিয়া দৰজা মাৰি লওঁ, সকলোবিলাক কমপ্লিট কৰি লওঁ আৰু যাওঁ আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে। হেল্ল' এভৰিৱান, এতিয়া ওলাই মেলি আহিলোঁ, আহি পেলাই গণেশ মন্দিৰ পাম আৰু এতিয়া এইফালে আমাৰ মহাজনে গাড়ী চলাই আছে। কিবা ক'বা নেকি? হোলী বুলি ওলাই আহিছোঁ আৰু সকলোকে হোলীৰ শুভকামনা দিলোঁ দেই। বা ইমান সৰুকৈ গৈছে, ইমান সৰুকৈ গৈছে শুনিয়ে নাপাম। আৰু খেলিবলৈ মন আছে তেখেতৰ হোলী, কিন্তু আহিব লগা হ'ল বেলেগ এফালে, ওলাই আহিলোঁ আৰু নহ'লেও বন্ধ নাপাওঁৱেই ন, আজি ওলাই নাহিলে আৰু ওলাই অহা নহয়। আৰু চানডে এদিনেই পাওঁ, চানডেটো নিজৰ ঘৰুৱা কামখিনি থাকে, সেইটো কাৰণে এনেকৈ গোটেই দিনটো লৈ পেলাই ওলাই অহা নহয়, সেইটো কাৰণে আজি আহিছোঁ আৰু ওলাই। এতিয়া ছাৰে ক'লে নিব চন্দ্ৰপুৰলৈ লৈ যাম আজি, চন্দ্ৰপুৰত যাম মানে কি গুৱাহাটীৰ লগৰখিনিৰ লগত হোলী খেলি বহুত বঢ়িয়া লাগে। বা মই খেলিছোঁ নহয় এবাৰ হোলী, তোমালোকৰ লগৰখিনিৰ লগত যে ওপৰত, পূৰা ভালেই লাগে খেলি পেলাই। ল'ৰা চামৰ মানুহখিনি বেছি হোলীটো আমাৰ আপাৰতকৈ মানে ল'ৰাৰ মই ডাঙৰ মানুহখিনিও হোলী খেলা উৎসাহটো মই বহুত বেছি মানে বহুত দেখিছোঁ, মানে ভাল লাগে। কালি একচুৱেলি খেলিলোৱে আমি অফিচত হোলী, সেইটো কাৰণে মোৰ খেলা আজি অকণো ইচ্ছা নাই। আৰু কালি গোটেই মাথা চাথা ৰাতি আহি ধুইছোঁহি, সেইটো কাৰণে। আৰু তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া, আপোনালোকক কি কৰোঁ চব দেখাই যাম, চাই থাকিব আৰু তেতিয়াহ'লে ভিডিঅ'টো, নহয় জানো? ব'লা। আৰু এইফালে মোৰ আকৌ এটা ডান্সিং ফ্লাৱাৰ আছে দেই, মই দেখাইছোঁ ৰ'ব আপোনালোকক, বেক কেমেৰা কৰি আছোঁ। মইতো পূৰা নাচি নাচি কৰিছোঁ ধুনীয়াকৈ, ধুনীয়া লাগিছে ন এইটো। আৰু এইফালে পাই গ'লোহি, এখন বেয়া হৈ গ'ল, এতিয়ালৈকে ঠিকেই কৰা নাই, এইফালে গৈ আছোঁ আৰু পূৰা আজি খালী গুৱাহাটী ন, ইমান ভিৰ নাই। আৰু এতিয়া আমি পানীকাইটিৰ ওচৰত পাই গৈছোঁহি আৰু এইফালে দেখিছেনে হোলী ফুট দিবৰ কাৰণে পূৰা এনেকৈ ৰখি থাকে আৰু সিহঁতক 10 টকা 20 টকা যি লাগে আৰু তাকে দি দিলে হয় আৰু সৰু ল'ৰা ছোৱালী যিহেতু সন্তুষ্ট তাতে হৈ যায়। পাই গ'লোহি ন, কোনখিনি হয়? ধুনীয়া লাগিছে ৰাস্তাটো, চোৱা গাঁৱৰ পৰিৱেশ, পাহাৰ পাহাৰ এইফালে ফুৰিব দিছে নাই, ইমান ধুনীয়া লাগিছে। বেগেনভেলিয়া, এই বতৰটো ভাল। এইখন কি এইখনে হয়, পাৰ হৈ আহিলোঁ, হয় আহিলোঁ। এইফালে পথাৰ ধুনীয়া।
আৰু এইখন ৰিজৰ্টলৈ আচলতে মোৰ অহা প্লেনটো মোৰে আছিলে আৰু মোৰ লগৰবিলাক যিহেতু এইবিলাকলৈ আহি থাকে মানে কলিগবিলাক আৰু গুৱাহাটীৰ যিবিলাক মোৰ ফ্ৰেণ্ড চাৰ্কল হয় তেওঁলোকক সদায় ফটো চটো মাৰি থকা দেখোঁ আৰু ধুনীয়া ধুনীয়া ভিউবিলাকত ফটো মৰা দেখোঁ সেইটো কাৰণে আজি নেটত চাৰ্চ কৰি পেলাই গম পালোঁ যে এইখন চন্দ্ৰপুৰতে আছে গতিকে আজি হাজবেণ্ডক যেনে তেনে মানে ভিউটো দেখালোঁ আৰু তেওঁকো আজি পতাই মেলি যেনে তেনে আহিছোঁ আৰু কেনেকুৱা লাগে আমি নাজানো ব'লকচোন ভিতৰলৈ সোমাই যাওঁ আৰু কেনেকুৱা লাগে গম পাই যাম নিশ্চয় ভালেই হ'ব চাগে ব'লক আপোনালোকেও আজি এনজয় কৰিব মোৰ লগত মানুহ নাই আছোঁ আমিয়ে নেকি আজি ফাইনেলি পাই হৈ গ'লোহি আমি আৰোহণ ৰিজৰ্ট এতিয়া যাম আৰু ধুনীয়াকৈ মিষ্টাৰে ভুলেই কৈছিলে আগলৈ লৈ গৈছিলে গাড়ীত মজা লেটছ গো যাওঁ আৰু এতিয়া কাগজটো নিবানে ঠিক আছে ব'লক যাওঁ তেতিয়াহ'লে মুকলি ধুনীয়া পৰিৱেশ ন প্ৰাকৃতিক পৰিৱেশ আৰু গ্ৰীনেৰী পূৰা চাৰিওফালে মজা লাগিছে ন কি ধুনীয়া হাৱা হা অঁ বগৰী গছ এইফালে এণ্ট্ৰি ফিজ 100 ন 200 টকা এজনৰ 100 টকাকৈ লয় পূৰা ব্ৰহ্মপুত্ৰ পাৰবোৰ ধুনীয়া মুকলি ভালে লাগিব কেনেকুৱা লাগিছে তোমাৰ বঢ়িয়া বঢ়িয়া ভাল লাগিছে পূৰা ধুনীয়াকৈ লিখা আছে আৰোহণ সেইখন নদীৰ হেৰি ভাল লাগিছে ন এইখন অঁ এইখন নাৱত ইয়াতে বহি পেলাই খাব পাৰে ন আৰু এইফালে ৰেষ্টুৰেণ্টখন সেইফালেদি আমি আহিছোঁ আৰু এতিয়া এনেকৈ ওপৰলৈ এইফালে যাব লাগিব চাওঁগৈচোন ওপৰত কি আছে গম নাপাওঁ সেইফালে গোটেই ব্ৰহ্মপুত্ৰ ভাল লাগিছে শুকাই আছে পানীটো ন ওলাই গৈছে আৰু এইফালে কি গছ ন চেগুন ইমান ওখ ওখ বাপৰে ব'লা যাওঁ গৈ থাকোঁ ওপৰত কি আছে চাই লওঁগৈ সেইফালে যাম এতিয়া অঁ অঁ ভাল লাগিছে ন আৰু গছবিলাক যে এনেকৈ হেৰি হোৱাইট কালাৰটো মাৰিছে ভাল লাগিছে দেখিবলৈ মজা লাগিছে ন ব্ৰহ্মপুত্ৰৰ ছাইডত মহাবাহু এইফালে পূৰা ফ্ৰেছ হাৱা মজা লাগিছে গৰম দিনত বেছি ভাল লাগিব ন ঠাণ্ডা দিনতকৈ ঠাণ্ডা দিনত বেমাৰ হৈ যাব কিন্তু বহুত বতাহ বৰষুণ দিলে চাগে পানীটো চাগে ইয়াৰ চাগে এইখিলৈকে যায়গৈ ন এইখন ব্ৰহ্মপুত্ৰৰ পানীটো সেইখনত ধুনীয়াকৈ এনেকৈ হেৰি হৈ যায়গৈ সমান হৈ যায়গৈ তেতিয়া মানে নাওখনৰ ওপৰত পূৰা ধুনীয়াকৈ খোৱা লিখা লাগে সেইখিনিতে চনকা চাগে ন ষ্ট্ৰাকচাৰটো কেনেকৈ ডিজাইন কৰিছে দেখিছা নাই অঁ থাকিব পাৰি ন ষ্ট্ৰাকচাৰবিলাক কিমান ধুনীয়া দেখিছা বনাই আছে ন পাহাৰত বনাইছে হোৱা নাই চলো ৰেষ্টুৰেণ্ট যাওঁ চলতে বহুত দেৰি ফুৰিলোঁ মাৰিলোঁ এতিয়া খাই লওঁগৈ আৰু ন ভোক লাগিছে নে কি নে দেৰিকৈ খাবা অলপ দেৰিকৈ খাম চাই লওঁ এইফালে পূৰা মজাকৈ বিহুটো ল'লোঁ আৰু পূৰা এইফালে দেখিছেনে এইখন নাওখন যে দেখিছে তাতে বহি পেলাই ধুনীয়াকৈ খানা চানা খাবগৈ পাৰে পূৰা ৰেষ্টুৰেণ্ট টাইপ হয় যেতিয়া পূৰা পানী হৈ যায় ন একদম সেইখিনিলৈকে পূৰা পাই যায়গৈ এতিয়াতো পূৰা পানীটো শুকাই আছে গৈ থাকোঁ তেতিয়াহ'লে চাই থাকোঁ পূৰা চেনেৰী চাই এতিয়া খানা খাম আৰু হয় নাই কি খাবা চাই আছে আমাৰ বৰাই দেখিছে কি ধুনীয়া লাগে ন নাওখন যেন দেখাইছিলোঁ এইখনে হয় পূৰা চেনেৰী চাই খাই দিব পাৰি আৰু ব্ৰহ্মপুত্ৰ চাইডত দেখাই আছে সুখবোৰ ললো আদৰি স্মৃতিবোৰ মোহাৰি প্ৰতি পলে থাকিম সাৱতি সময় নৰয় আজি পৃথিৱী মোৰে তুমি খোজে খোজে ৰচায়া কেনেকৈ বুজাওঁ মই কেনেকৈ বুজাওঁ বুকুৰে মৰমবোৰ কেনেকৈ বুজাওঁ মিক্স চব্জি
আমাৰ চাৰিওফালে থকা পাহাৰ পৰ্বত গছ গছনি ফুল নদী পৰ্বত সকলোবিলাক মোৰ সঁচাকৈ বহুত প্ৰিয় ভাল লাগে যেতিয়া চাৰিওফালে বিভিন্ন গছ গছনিৰে আৱৰি থকা সেউজীয়া ওখ চাপৰ পাহাৰীয়া ঠাইবোৰ সেইবাবে ভাল লাগে সেউজীয়াৰ মাজত থাকি অকলশৰে সময়বোৰ পাৰ কৰি আৰু ফুলবিলাক যে ক'বই নালাগে তাৰ কথা বেলেগ ধৰণে সেইবাবেই কওঁ সেউজীয়াবিলাক মোৰ সঁচাকৈ সদায় প্ৰিয় এইবিলাক হলি ৰং ভাল লাগিছে ন এইটো হলিৰ কাৰণে ব'লা যাওঁ খানাটো খাই কেনেকুৱা লাগিলে মজা ভাল লাগিলে ন লোকেল একদম ঘৰতে বনোৱা নিচিনা লাগিলে ভাল লাগিলে খালি অলপ দামটো কষ্টলি ন অলপ দামটো কষ্টলি হয় গুৱাহাটীৰ পৰা অলপ দূৰত আছে কাৰণে কষ্টলি হয় কিন্তু ভালেই লাগিলে বহুত ডাঙৰ আহিব পাৰে আৰু বহুত ডাঙৰ মুঠতে আহিব পাৰে বহুত ভাল লাগিলে সঁচাকৈ মানে এনেকৈ নেচাৰেল পৰিৱেশটো কেতিয়াবা গুৱাহাটীৰ পৰা আঁতৰত আহি পেলাই বহুত ভাল লাগে আহিব পাৰে আপোনালোকে যদি আহিবলৈ বিচাৰে চন্দ্ৰপুৰত আছে এখন আৰু এখন ৰিজৰ্ট সেয়াই আৰু খাই মেলি হৈ গ'ল এতিয়া পূৰা আৰু এতিয়া ওচৰতে এঘৰ মানে এওঁলোকৰ চিনাকি মানুহ আছে তেওঁলোকৰ ঘৰত সোমামগৈ তাৰপিছতে ৰুমলৈ যামগৈ আৰু আজি গোটেই দিনটো ভালদৰে স্পেণ্ড কৰিলোঁ ভাল লাগিলে আপোনালোকৰ লগত দেখালোঁ মোক দেখাই দিয়া বোলে এইফালে মিক্স চব্জিটো ন থাকি গ'ল পেকিং কৰি লৈ গৈছে এইফালে হৈ গ'ল আৰু তেতিয়াহ'লে যামগৈ ব'লক তেতিয়াহ'লে ৰিজৰ্টৰ পৰা ওলাই যাওঁ আৰু বাকী যদি দেখাব পাৰোঁ দেখাম চাই থাকিব তেতিয়াহ'লে আৰু এইফালে চাগে কিবা জোলনা চোলনা এইবিলাক আছে যে নতুনকৈ খুলিব নহয় আকৌ এইবিলাক চাগে বাচ্ছাৰ কাৰণে সৰু সৰু বাচ্ছাৰ কাৰণে চাগে এইবিলাক বনাব আৰু বনাবলৈ বহুত বাকী আছে কিন্তু বহুত ধুনীয়া ডাঙৰ হয় ইয়াতে পাৰ্কিঙৰ চব সুবিধা আছে মজাকৈ এইফালে যাব পাৰে ভাল লাগিলে মুঠতে গৈ পেলাই এতিয়া যামগৈ আৰু এইফালে পাই গ'লোঁ সেই দাদাহঁতৰ ঘৰ আৰু বহুত কিবা কিবি আমাক খাবলৈ দিছে আচলতে চাহৰ লগত মই অকণমান ভিডিঅ'হে কৰি ৰাখিলোঁ কিন্তু খোৱা একেবাৰে সাধ্যই নহ'লে যিহেতু আমি ভাত খাই গৈছিলোঁ সেইটো কাৰণে আৰু অকণমান ভিডিঅ' কৰি ৰাখিলোঁ সকলোকে আৰু তেওঁলোকে মোৰ ভিডিঅ' চাই বোলে সেইটো কাৰণে ভাবিলোঁ তেওঁলোককো অকণমান ভিডিঅ'টো কৰি ৰাখোঁ মেমৰিজ হিচাপে আচলতে তেওঁলোকেও পিছত চাব পাৰিব যদি মোৰ ভিডিঅ' কেতিয়াবা চায় হেল্ল' এভৰিৱান এতিয়া আমি কৈছিলোঁ যে মানুহঘৰত সোমাম বুলি মানে তেওঁলোকৰ ৰিলেশ্যনৰ মানুহ হয় সোমাই মেলি চাহ তাহ খাই আহিলোঁ বহুত কিবা কিবি দিলে কিন্তু খাব নোৱাৰিলোঁ যিহেতু ভাত খাই আহিছিলোঁ আমি বহুত কিবা কিবি দিছিলে কিন্তু পিঠা চিঠা বনাই পেলাই খালোঁ আৰু কিবা কিবি সৰু সুৰাকৈ খাই মেলি আৰু এতিয়া মজাকৈ আহি আছোঁ ন আজি গাড়ী চলোৱাটো বহুত ৰিস্কি হৈ পৰিছে যেনেকৈ তেনেকৈ যোনে তোনে যি দি চলাইছে ঐ হয় দেই আজি মানে গাড়ী চলাটো ৰিক্স হৈ পৰিছে আৰু জল্দি জল্দি যাব লাগে ৰুমলৈ আৰু মানে চিটিৰ ভিতৰত প্ৰব্লেম নাই চিটিটো বাহিৰত হৈ গৈছে ন আউট অফ চিটিত বহুত ৰিক্স থাকে হলিত মানে পূৰা মানুহবিলাকে একদম উৎপাত কৰি পেলাই খেলিছেতো সেইটো কাৰণে অলপ ৰিক্স আছে সেইটো কাৰণে জল্দি জল্দি চিটিৰ ভিতৰত সোমাবগৈ লাগে আৰু সেইখিনি আছিলে আৰু ৰিজৰ্টখন বহুত ধুনীয়া আছিলে সঁচাকৈ ক'বলৈ গ'লে বহুত ধুনীয়া আছিলে ন হয় ৰিজৰ্টৰ ৰিভিউটো ভাল আৰোহণ চেৰেনিটি ৰিজৰ্ট বহুত ধুনীয়া হয় চন্দ্ৰপুৰৰ ফালে আছে আৰু বহুতকেইখন আছিলে ৰিজৰ্ট আজি এখনত আহি সঁচাকৈ বহুত ভাল লাগিলে পূৰা গাড়ী ঘোৰা আহি আছে দেই সেইটো কাৰণে চাওঁতে দিগদাৰ হৈছে এইফালে পূৰা হলি খেলি আছে দেখিছে নাই পূৰা হলি খেলি আছে ৰাস্তাত ৰিজৰ্টখন বহুত ধুনীয়া আছিলে সঁচাকৈ মহাপুতৰ ছাইডত আৰু আউট অফ চিটিত সদায় চিটিৰ ভিতৰত থাকিও ভাল নালাগে অলপ ওলাই আহি ভাল লাগে মাইণ্ডটো ফ্ৰেছ লাগিলে বহুত আৰু যিহেতু এদিনে টাইম পালোঁ সেইটো কাৰণে যেনে তেনে মিলাই আৰু আহিছোঁ আৰু গোটেই দিনটোৰ কাৰণে আজি আজৰি হৈ পেলাই আহিব পাৰে আপোনালোকো যদি চিটিতে কোনোবা আছে আৰু গুৱাহাটীত যদি ফুৰিবলৈ আহে কেতিয়াবা এইফালে চন্দ্ৰপুৰৰ পৰা আহি পেলাই পবিতৰা যোৱা নহ'লে পবিতৰা ৰাস্তাতে হয় পবিতৰালৈ অলপ দূৰ থাকেগৈ আৰু বেলেগ এদিনা আহিম পবিতৰা ফালে যাবলৈ সেয়াই আৰু সেইটোকে ক'লোঁ যদি বিচাৰে আপোনালোকে আহিব পাৰে সেয়াই আজি ভিডিঅ' আছিলে যদি সেই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বহুত দিনৰ মূৰত এটা ভিডিঅ' দিছোঁ আপোনালোকলৈ বুলি আশা কৰিছোঁ সকলোৱে মৰম দিব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব দেই কিন্তু ভালকৈ কৈ দিবলৈ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ হাম্বলি ৰিকুৱেষ্ট কৰিছোঁ
to subscribe, comment and share as you can. ঠিক আছে ছাবস্ক্ৰাইব কৰি দিব কিন্তু তেতিয়াহ'লে আজিলৈ সামৰিছোঁ ভিডিঅ'টো নতুন এটা ভিডিঅ'তে পুনৰ লগ পাম আৰু যদি আপোনালোকে মৰম দিয়ে তেতিয়াহ'লে ভিডিঅ'টো বনাবলৈ কণ্টিনিউ মানে কিবা এটা উৎসাহ থাকে গতিকে আশা কৰিছোঁ সকলোৱে মৰম দিব আগৰ দৰে বাই বাই তেতিয়াহ'লে আৰু এইফালে চব গোটেই হলি খেলি আহি আছে পুৰা সেইকাৰণে গাড়ী চলোৱাটো আজি অলপ ৰিক্স হৈ পৰিছে গতিকে বাই বাই কেনেকৈ বুজাওঁ মই কেনেকৈ বুজাওঁ বুকুৰে মৰমবোৰ কেনেকৈ বুজাওঁ কেনেকৈ বুজাওঁ মই কেনেকৈ বুজাওঁ বুকুৰে মৰমবোৰ কেনেকৈ বুজাওঁ